আমাৰ ইউটিউব চেনেল টিডি ক্ৰিয়েশ্যন আৰু টিডি ক্ৰিয়েশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই তুলিকাই স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ বহুত বেছি ফেমাছ আৰু বহুত বেছি ভাইৰেল জেগাটোলৈ আহিছোঁ। নিশ্চয় দেখি কিনে ধৰিব পাৰিছে মই আছোঁ বৰ্তমান কামাখ্যাৰ সংযোগী নতুন পথটোত আৰু বহুত বেছি ফেমাছ হৈ আছে এই পথটো। চ' ভাবিলোঁ এবাৰ চাই যাওঁ আৰু বৰ্তমান মই ইয়াতে আছোঁ। চ' চাই লওক এবাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় বহুতে আহিছে আৰু যদি আপুনি অহা নাই তেতিয়াহ'লে এবাৰ আহি যাব। বিৰাট বেছি ধুনীয়া ইয়াতে ব্ৰহ্মপুত্ৰখন খুব ধুনীয়াকৈ দেখি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ মানে সুন্দৰ সুন্দৰ দৃশ্য মানে চাই থাকিব পাৰিব। আৰু বৰ্তমান ইয়াতে আছে বহুত মানুহ ফুৰিবলৈ আহিছে চাবলৈ আহিছে। চাওক বহুত বেছি ধুনীয়া পথটো। চ' আহিব এবাৰ। গাইজ এয়াই হৈছে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী নতুন পথটো। বিশেষকৈ এতিয়া বনাই আছে, সম্পূৰ্ণ হোৱা নাই এতিয়ালৈ, বহুতখিনি কাম বাকী আছে। আৰু এবাৰ এনেই চাই আহিলোঁ গৈ। যদি আপুনি যোৱা নাই এবাৰ যাবচোন, কিন্তু এতিয়া সম্পূৰ্ণকৈ হোৱা নাই। যেতিয়া সম্পূৰ্ণ হ'ব আৰু বহুত বেছি ধুনীয়া হ'ব পথটো। যেতিয়াই ৰাস্তাটো সম্পূৰ্ণ হ'ব তেতিয়া এদিন যাম আৰু ধুনীয়াকৈ ভিডিঅ' বনাম আপোনালোকৰ বাবে আৰু বহুতখিনি টাইম স্পেণ্ড কৰাকৈ যাম। কিয়নো তাত অলপ সময়ৰ কাৰণে যায় একদমেই ভাল নালাগে। আপোনালোকে গ'লেই গম পাব বহুত বেছি ধুনীয়া হয় আৰু তাত মানে অলপ সময় থাকিলে আপোনালোকৰ আৰু থাকিব ইচ্ছা যাব। সেইকাৰণে অলপ টাইম হাতত লৈহে যাব। চ' গাইজ শ্বৰ্টকৈ হ'লেও আপোনালোকক দেখুৱালোঁ পাণ্ডুৰ পৰা কামাখ্যা সংযোগী নতুন পথটো। বেছি দীঘল কৰিবলৈ নহ'ল ভিডিঅ'টো, কাৰণ অলপ সময়ৰ কাৰণে গৈছিলোঁ আৰু অলপ সময় থাকিলোঁ আহিলোঁ। চ' আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট ছেকশ্যনত, লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো একেলগে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ আহিছোঁ তেন্তে আকৌ লগ পাম আন এটি ভ্লগত। তেতিয়াহ'লে আজিলৈ বাই বাই।